নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। মই মাঘৰ দুমাহীৰ দিনাখন এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টো মই সময়ৰ অভাৱত আপলোড দিব পৰা নাই, এডিট কৰিব পৰা নাই, কাৰণে দিব পৰা নাছিলোঁ। তো আজি ভাবিলোঁ ভিডিঅ'টো এডিট কৰি পেলাই দিওঁ। তো আশা কৰোঁ আপোনালোকে চাব। আৰু আমি ইয়াত দেখিছেনে, চোতালতে গেটৰ ওচৰত এনেকৈ সৰুকৈ এটা ভেলাঘৰ বনালোঁ। আগতে বাহিৰত বনাইছিলোঁ, আজিকালি বাহিৰত জাগাই নোহোৱা হ'ল। গাঁৱত যেনিবা আমাৰ গোঁসাই ঘৰৰ চোতালত কৰে, ইয়াতে আমি ঘৰৰ চোতালতে কৰিব লগা হ'ল, গুৱাহাটীত যিহেতু জাগাৰ অভাৱ। আৰু এনেকৈ আমি চাৰিজন পৰিয়ালে ভেলাঘৰ দেৱতাক সেৱা কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ, ধূপ চাকি জ্বলালোঁ, মাকৰে সান্দহ পিঠা এনেকৈ দিলোঁ, দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, সকলোৰে ভাল হওক, মংগল হওক বুলি প্ৰাৰ্থনা কৰিলোঁ। ভোগালী বিহু সকলোৰে ভালে যাওক। ভেলাঘৰ জ্বলোৱাটো আমাৰ অসমীয়া মানুহৰ এটা পৰম্পৰা। সেইবাবে আমিও বহুত ৰিস্ক লৈ পেলাই চোতালতে ভেলাঘৰখন গেটৰ সন্মুখতে বনাই জ্বলালোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিলোঁ কোনো যাতে অপমংগল নহয়। এই ওচৰতে ভেলাঘৰ জ্বলোৱাৰ বাবে সৰুকৈ বনালোঁ। তো আমি ভোগালী বিহুৰ এনেকৈ উদযাপন কৰিলোঁ আৰু ঘৰতে ৰাতি খানাও খালোঁ। ভয়ো লাগিছে জুইখিনি ঘৰৰ ওচৰত জ্বলোৱাৰ কাৰণে। ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিলোঁ যাতে কোনো বিপদ আপদ নহয় বুলি। আৰু আমি গোটেই এনেকৈ মাকৰেও চিতালোঁ, জলো দিলোঁ। আপোনালোকে কেনেকৈ উদযাপন কৰে অকণমান জাগাত আমাক ক'বচোন কমেণ্ট কৰি। আমি এনেদৰে উদযাপন কৰিলোঁ ভোগালী বিহু। আৰু এতিয়া ঘৰত চাহ জলপান দি ডাঙৰক সেৱা কৰি ওলাই যাম অকণমান মন্দিৰৰ ফালে, ঘূৰি আহোঁ, ভগৱানকো দৰ্শন কৰি আহোঁ, আশীৰ্বাদ লৈ আহোঁ। তো এয়া আহিছোঁ গণেশ মন্দিৰত, শ্ৰী গণেশ দেৱতাক প্ৰাৰ্থনা কৰিলোঁ। ভিতৰত ভিডিঅ' কৰাও নহ'ল, মই মানে লৰালৰিকৈ ওলাই আহিলোঁ। তো এনেই যাৱাৰ টাইমত এনেই অকণমান দেখুৱাই দিলোঁ আপোনালোকক মন্দিৰটো। এতিয়া আকৌ গৈ আছোঁ শ্ৰী ৰাম ভক্ত হনুমানজীৰ ওচৰত। এয়া তেতিলীয়া শ্ৰী ৰাম ভক্ত হনুমানজীৰ মন্দিৰ। ইয়াতে ইমান ভিৰ লাগিছে, একদম লাইন হৈ আছে, দেখিছেনে ইমান মানুহ হৈছে আজি। ইফালে আকৌ মংগলবাৰ, ইফালে আকৌ দুমাহী, বহুত ভক্তৰ সমাগম হৈছে। তো আমি এনেকৈ লাইনত ধৰি আছোঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনে লাগে ক'ব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আকৌ আমি যাম মা কালী মন্দিৰত, মা কালী মন্দিৰ দৰ্শন কৰি লাষ্ট তেতেলীয়া মা কালী মন্দিৰ প্ৰথমবাৰ আহিলোঁ। এইখন মন্দিৰত বহুত ভাল লাগিল, মাৰ ওচৰৰ পৰা আশীৰ্বাদ ল'লোঁ সকলোৰে ভাল হওক বুলি কিনে। আৰু আজিলৈ ইমানতে, সকলোৱে ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।